সময় যাত্ৰাৰ বিষয়টো আপুনি কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় শুনিছে। সময় যাত্ৰা কৰা সায়েন্স ফিকশন মানি লোৱা হৈছিল, কিন্তু সকলো সলনি হৈ গ'ল এতিয়া। 1915 চনত আইনষ্টাইনে জেনেৰেল থিওৰি অফ ৰিলেটিভিটিক প্ৰস্তাৱ কৰিছিল। এই থিওৰিৰ মতে সময় সকলো পৰিস্থিতিত একে স্পীডত ফ্লো নকৰে। সময়ে নিজে নিজক লাহে বা স্পীডত গতি কৰাব পাৰে। সময়ৰ ফ্লো একচুৱেলি আপোনাৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰে। এইবিলাক কথা মই বনোৱা নহয়। থিওৰি অফ ৰিলেটিভিটিত সাইণ্টিফিকলি প্ৰমাণিত। ইয়াৰ অৰ্থ হৈছে টাইম ট্ৰেভেল সম্ভৱ। এতিয়া এইটো কোনো সায়েন্স ফিকশন ৰৈ থকা নাই। টাইম ট্ৰেভেল দুই ধৰণৰ। নম্বৰ 1, সময়ক দ্ৰুত গতিত পাৰ কৰি ভৱিষ্যতলৈ যোৱা, আৰু সময়ত অতীতত যোৱা। মই ফেক্ট চাম আৰু এই ভিডিঅ'ত মই আপোনাক ক'ম আমি টাইম ট্ৰেভেল কেনেকৈ কৰিব পাৰি। যেনেকৈ মই কৈছোঁ সময় আপোনাৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়াহ'লে সময় যাত্ৰা আপোনাৰ স্পীডেই সম্ভৱ কৰিব পাৰিব। এই ইউনিভাৰ্ছৰ এটা স্পীড লিমিট আছে, যিটো 2,99,337.98 কিলোমিটাৰ/ছেকেণ্ড। মানে আপুনি ইয়াতকৈ বেছি স্পীডত গতি কৰিব নোৱাৰিব। প্ৰকৃতিৰ নিয়মতে আপোনাৰ অনুমতি নাই। ধৰি লওক আমি এটা বহুত এডভান্স স্পেচশ্বিপ বনাই লৈছোঁ, যিটো লাইট স্পীডৰ 99% স্পীডত ট্ৰেভেল কৰিব পাৰিব। এই স্পীড লিমিটকটো পিছ পেলাব নোৱাৰে, কিন্তু ধৰি লওক এইটো স্পীড লিমিটৰ বহুত ওচৰলৈ গুচি গ'ল, তেতিয়াহ'লে আপুনি জানেনে কি হ'ব? সেই স্পেচশ্বিপৰ স্পীড বাহিৰৰ জগতৰ স্পীডৰ তুলনাত শ্ল' হৈ যাব। ধৰি লওক আপুনি এই স্পেচশ্বিপত 1 জানুৱাৰী 2020 বহিছে আৰু আপুনি 7 দিন একেলগে ট্ৰেভেল কৰিছে। স্পেচশ্বিপৰ ভিতৰততো মাত্ৰ 7 দিন পাৰ হ'ব, কিন্তু যেতিয়া আপুনি এই স্পেচশ্বিপৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাব, আপুনি গম পাই যাব যে 100 বছৰ পাৰ হ'ল আৰু আপুনি এটা নতুন জগত দেখা পাব। মানে হয়, সময়ত ভৱিষ্যতত যোৱা সম্ভৱ, যদি আপুনি বহুত স্পীডত ট্ৰেভেল কৰিব পাৰে তেতিয়াহ'লে। আৰু যদি সময়ত পিছফালে যোৱাৰ কথা কওঁ, মানে অতীতত, এইটো এটা পদ্ধতিৰ সহায়ত সম্ভৱ, আৰু সেইটো হৈছে ৱৰ্ম হোল। ৱৰ্ম হোল এটা পেছেজ যিটো দুটা জেগা আৰু দুটা বেলেগ বেলেগ সময়ক একেলগ কৰে। আচৰিত কথা এইটো যে ৱৰ্ম হোল আমাৰ মাজতে আছে, কিন্তু এইটো বহুত সূক্ষ্ম, মানে বহুত সৰু স্তৰত আছে। চাইণ্টিষ্টসকলে এনেকুৱা ভাবিছে, যদি আমি কোনো এটা ৱৰ্ম হোলক কেপচাৰ কৰি মেগনিফাই কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সেইটোৰ ভিতৰত সোমাই সময়ত পিছত যাব পাৰিম। আজিৰ টেকন'লজিত এনেকুৱা স্পীডৰ স্পেচশ্বিপ বনোৱা সম্ভৱ নহয়, আৰু ৱৰ্ম হোলক কেপচাৰ কৰিব পৰা মেচিন বনোৱাও সম্ভৱ নহয়। কিন্তু আমি আশা কৰিব পাৰোঁ ভৱিষ্যতত আৰু উন্নত টেকন'লজিৰ সহায়ত আমি এইবিলাক সম্ভৱ কৰিব পাৰিম বুলি। আজিৰ ভিডিঅ'ত এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক, আৰু এইবিলাক ভিডিঅ' বনোৱা বহুত কষ্ট হয়, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।